তো হেল্ল' গাইছ, কি খবৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ, আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু তাৰ উপলক্ষে লগৰ এটা আহি আছে ধেমাজিৰ পৰা, কাৰণ সি ঘৰলৈ গৈছিলে, এতিয়া ইয়ালৈ আহি আছে আৰু পৰীক্ষা আছে আৰু এডমিট আজি ল'ব বোলে কলেজৰ পৰা। তো গাইছ, তাৰ লগত মোক ওলাব ক'লে আৰু সি এতিয়া বৰ্তমান ধেমাজিৰ পৰা আহি আছে। তাৰপিছত ক'লে সি মোক বইনিলে ওলাই আহা, তাৰপৰা দুটাই এডমিটখন ল'ম, তাৰপৰা অলপ ওলাই যাম বুলি ক'লে। তো গাইছ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ ব'লক গাইছ, যাওঁ বগীনদী। Podumoni. This is a Podumoni. Ada Podumoni yang dukaan. This is a Podumoni Park. Eikhon Park. পাৰ্কৰ মানুহ ইমান নাই। এয়া পেট্ৰল ৰিটেল সোমালো আৰু অলপ আগত যাম। চাওক গাইছ, এই গছজোপা চাওক, ভাঙো অৱস্থাত। জেগা চাওক, পাহাৰৰ ভিতৰত গৈ আছো এতিয়া দুইটাই। পুৰা ঠেকেচনি দিছে গাইছ, গৈ থাকো। জেগাটো পাই লওঁগে, তাৰপিছত লগৰটোক চিনাকি কৰাই দিম আপোনালোকক। নে কি গাইছ, তেনেকৈ চিনাকি কৰাই দিম আপোনালোকক। ভিডিঅ' নকৰাকৈ কেনেকৈ থাকিব পাৰোঁ বাৰু গাইছ? চাওকচোন, ইমান ধুনীয়া ধুনীয়া জেগা, বহুতে ভাল লাগি যায়। এই ঘৰটোও ভাল লাগিছে, পাহাৰ ধুনীয়া ধুনীয়া জেগা গাইছ। এতিয়া আমি বৰ্তমান অসমত নাই, অৰুণাচল দে গাইছ। ব'লক আগবাঢ়োঁ আগলৈ, আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো, শেষলৈকে চাই থাকক আপোনালোকে। তেনেকৈ মই গাইছ আগতেও আহিছোঁ, এতিয়া আকৌ আহিছোঁ আপোনালোকক দেখুৱাবলৈও। ভিডিঅ' আৰু এটা আছে বনোৱা, কিন্তু আজি অলপ আকৌ আহিছোঁ, তাৰমানে মনটো ভাল কৰিবলৈ। মনটো কিবা বেয়া লাগি আছিলে, আৰু এনেকুৱা জেগা দেখিলে মনটো বহুত ভাল লাগে। আয়ুষ পাছ হৈ যাব বৰ্তমান। চাওক এই পাহাৰ গাইছ, পাহাৰ ভিউ চাওক গাইছ, ভিউ ओ भाई कितना औसम लगता है इधर पे आने से। वहाँ पे जेसीपी है, जेसीपी उधर। चलो भाई, नजारा देखो कैसा अच्छा लग रहा है। আৰু এখন দলং গাইছ, পানী শুকালে আৰু গাইছ। এখন দলং ওলমাত লওঁ ৰাস্তা দি। চাওক গাইছ, নজাৰা চাওক, পাহাৰৰ ওচৰ পাই গ'লোহি। এয়া ঘূৰা, এয়া নজাৰা দেখো তো জৰা। এইটো ঘৰটো চাওক কিমান ওপৰত আছে, দেখিবলৈ তেনেকুৱা, কিন্তু ঘৰটো বহুত ওপৰত আছে আকৌ গাইছ। এইটো চাওক, ঘৰটো বহুত ওপৰত আছে। এইটো এতিয়া অলপ আগবাঢ়িছোঁ আমি। এতিয়া আমি গাইছ, ৰ'দটো লগতে ওলাই দিছে, ভাল লাগিছে। এইপিনে আমি ৰাস্তাইদি গৈ আছোঁ, পাহাৰৰ ভিতৰত সোমাই। এয়া পাহাৰৰ মাজে মাজে বাগানো, ঘৰো বহুত আছে। আমি দেখা মতে দেই গাইছ, এইবিলাক পুৰণা গাড়ী। ৰঞ্জন আমাৰ ধেমাজি পাৰ্টনাৰ। হয় নামটো কৈ দিয়া আকৌ। নামটো মোক পুৰঞ্জন বুলি চিনি পাই মানুহবিলাকে। বহুত দিনৰ মূৰত, তাৰমানে এতিয়া 1.5 মাহ হৈ গ'ল। তাৰমানে আছিলে আমাৰ লগতে, আছিলে 1 বছৰ একদম লগতে থাকিলে। ধেমাজিৰ পৰা আহিলে লগ হ'লোঁ, ক্লাছ ফ্ৰেণ্ডেই গাইছ। লগতে থাকোঁ গোটেইকেইটা, তেনেকেই আপোনালোককো চিনাকি কৰি দিলোঁ। এতিয়া গৈ থাকোঁ ঘৰলৈ, আৰু অলপ ইয়াত ফটো চটো কৰিলোঁ, এতিয়া আপোনালোকে পাব দেই গাইছ। বাই ইয়াৰ পৰা যাওঁ।
ঘৰত গৈ আকৌ আৰম্ভ কৰি আপোনালোকক পাম আকৌ। ডাঙৰ আছে। পিছে এতিয়া কাইলৈ লগ পাম তোমাক দেই, যাবা এতিয়া। এতিয়া মই ঘৰলৈ গৈ থাকোঁ। মা বাল্ব আনিলোঁ। এতিয়া কাইলৈতো এক্সাম আছে, অলপ কিবা কিবি চাব লাগিব। কি চাই আছে এনেকৈ? এনেকৈ চাই নাথাকিব, প্ৰেমত পৰি যাব আপোনালোকেও। চ' আজিতো ভিডিঅ'টো বনোৱা ইমান ভাল নহ'ল, আৰু এতিয়া কাইলৈতো এক্সাম। এতিয়া ভিডিঅ' বনাওঁনে নে পঢ়োঁৱে, সেইটো কাৰণে ভিডিঅ'টো বনোৱা হ'ল বাৰু। চ' আজি তো অলপ তাৰমানে ওলাই গ'লোঁ আজি, কিন্তু পৰীক্ষাও আছে। ভিডিঅ' বনাওঁ নে পৰীক্ষাৰ কাৰণে পঢ়োঁ, সেইটো কাৰণে ভিডিঅ'টো আধাখনীয়া হৈ গ'ল মানে গাইছ আজি। চ' কাইলৈ 6টাত কাইলৈ পৰীক্ষা আছে, আজি ভিডিঅ'টো বনোৱা ইমান ভাল নহ'ল। তো আজিৰ কাৰণে বাই বাই গাইছ, বেলেগ দিনাখনি আকৌ লগ পাম আপোনালোকক। তো বাই বাই। পঢ়া টেবুলতে আছোঁ এতিয়া গাইছ, বাই বাই গাইছ।